কবিতাৰ শিৰোনাম অনন্যা। দুস্বপ্নই আৱৰা এটি সময়, য'ত কৈশোৰ যৌৱনৰ সংগমস্থলীক বান্ধি ৰাখিব খোজে এই সময়ৰ মায়াজালে। যৌৱনৰ 4টা বৰ্ষতো ভদ্ৰ সমাজৰ ডাৰ্ক থিয়েটাৰৰ প্ৰথম দৰ্শনী পৰ্যন্ত চোৱাৰ সৌভাগ্য নাছিল, য'ত সুবিন্যস্ত শব্দমালাটো জিলিকিছিল সস্তীয়া কামাতুৰ কবিৰ মিলন আহ্বান। সেই চাতুৰ্যপূৰ্ণ পুৰুষৰ শৰীৰ সৰ্বস্ব কামনা আছিল সপোনৰ অগোচৰ। আৰু নাৰী, তুমি দুৰ্বলা নহয়, তুমি মোৰ জননী, তুমি মোৰ ভগ্নী। ৰহন সনা কৃত্ৰিম প্ৰেমৰ বিষাক্ত শিকলি তুমি উপদঘাততে ছিগি পেলাবা। আহ্লাদিত হৈ চাই ৰওঁ তোমাৰ সৰলতাই যেতিয়া দুৰ্বলতাত পৰিণত নহ'ব। কিঞ্চিত উতনোৱা শব্দৰ মায়াজালকো যেতিয়া বশ কৰিবলৈ শিকি যাবা তুমি, য'ত শব্দৰ বাহুল্যক ক্ষত কৰিব শিকিবা তোমাৰ প্ৰবল বাক্যবাণেৰে, তেতিয়াহে প্ৰফুল্লিত হৈ ক'ব পাৰিম, নাৰী তুমি দুৰ্বলা নহয়, তুমি অনন্যা। ৰচনা আৰু আবৃত্তি নিশান্ত এ কুমাৰ। ধন্যবাদ।